পাকিস্তানক সমৰ্থন কৰি বিপদত অসমৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ মাদ্ৰী কাকতিৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু যেটো সময়ত দেশ সন্ত্ৰাসবাদৰ জড়িত আছে যেটো সময়ত দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাই বান্ধি থিয় দি আছে যেটো সময়ত বিশ্ব অন্যান্য দেশসমূহ সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে অৰিহণা যোগাই আছে ভাৰতবৰ্ষত যেটো সময়ত সন্ত্ৰাসবাদী জম্মু কাশ্মীৰৰ পেহেলগামৰ নিচিনা ঠাইত সোমাই সাধাৰণ জনতাক ধৰ্মৰ নামত হত্যা হিংসাৰ দাবনামৰ সৃষ্টি কৰি থৈ গ'ল তেজৰ নদী ভৰাই থৈ গ'ল আমাৰ হিন্দু ভাই ককাইসকলক হত্যা কৰি কিন্তু ঠিক তেনেকুৱা এটা সময়তে এজনী উচ্চ শিক্ষিতা হিন্দু মহিলাই অৰ্থাৎ আমাৰ অসমৰে বোৱাৰী লক্ষ্ণৌত চাকৰি কৰি আছে এখন কলেজৰ অধ্যাপিকা হয় তাই আকৌ সন্ত্ৰাসবাদক সমৰ্থন কৰি ফেচবুকত পোষ্ট লিখিছে পাকিস্তানক সমৰ্থন কৰি বিপদত অসমৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ মাদ্ৰী কাকতিৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু আৰু ছ'চিয়েল মিডিয়াত ডক্টৰ মেডুছা নামেৰে জনজাত অধ্যাপিকাগৰাকী আৰু পেহেলগামৰ কাণ্ডৰ পাছত ছ'চিয়েল মিডিয়াত পাকিস্তানক সমৰ্থন কৰি ভাৰতৰ বহু ঘটনা সন্ত্ৰাসবাদী কাৰ্যৰ সৈতে ৰিজাইছিল অধ্যাপিকাগৰাকীয়ে আৰু এই ছ'চিয়েল মিডিয়াৰ পোষ্ট পাকিস্তানত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে আৰু ইয়াৰ পাছতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আৰু অধ্যাপিকাগৰাকীক বৰ্খাস্ত কৰিবলৈ দাবী ছাত্ৰ ছাত্ৰী আৰু ইতিমধ্যে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কাৰণ দৰ্শৰ জাননী জাৰি কৰাৰ লগতে ৰুজু কৰিছে দেশদ্ৰোহিতাৰ গোচৰ গতিকে ইয়াতকৈ দুখ আৰু পৰিতাপৰ কথা কি হ'ব পাৰে বন্ধুসকল কি হ'ব পাৰে আমি একোখন দেশৰ নাগৰিক হয় আমি একে মাটি পানী বায়ু গ্ৰহণ কৰি জীয়াই আছো গতিকে আমাৰ হিন্দু ভাই ককাইসকলক তেওঁলোকে সন্ত্ৰাসবাদীয়ে আহি ধৰ্মৰ নামত হত্যা কৰিছিল কিন্তু আমাৰ হিন্দু সম্প্ৰদায়ৰ এজনী উচ্চ শিক্ষিতা মহিলাই আকৌ কি কৰিছে মানে সন্ত্ৰাসবাদীক সমৰ্থন কৰি পোষ্ট লিখিছে গতিকে আমাৰ ইয়াতকৈ দুখ আৰু পৰিতাপৰ কথা কি হ'ব পাৰে বন্ধুসকল আমি কিয় ঐক্যবদ্ধভাৱে থিয় হ'ব নোৱাৰো সন্ত্ৰাসবাদীৰ পক্ষে কিয় বিশ্ব কিমান দেশে সন্ত্ৰাসবাদ নিৰ্মূল কৰিব বাবে ভাৰতবৰ্ষক অৰিহণা যোগাই আছে একেমুখে গৰিহণা দি আছে কিন্তু তেনেকুৱা সময়তে এজনী উচ্চ শিক্ষিতা মহিলা এনেকুৱা পোষ্টাকো হিন্দু সম্প্ৰদায়ৰ গতিকে বন্ধুসকল এটা কথা ভাবক সেই উচ্চ শিক্ষিতা মহিলাগৰাকীয়ে সেই সন্ত্ৰাসবাদীসকলৰ মাজত এনেকুৱা কি ভাল গুণ দেখা পালে যে তেখেতে সন্ত্ৰাসবাদীক সমৰ্থন কৰিছিল সন্ত্ৰাসবাদী কি বস্তু নাজানে নেকি বা উগ্ৰপন্থী কি বস্তু তেখেতে নাজানে নেকি তাকো তেখেত আমাৰ হিন্দু সম্প্ৰদায়ৰ হয় য'ত সন্ত্ৰাসবাদীয়ে আমাৰ হিন্দুসকলকে লক্ষ্য কৰি ধৰ্মৰ নামত হত্যা কৰি থৈ গৈছিল গতিকে বন্ধুসকল এইসকল মই ভাবোঁ আমাৰ ভাৰতীয় নাগৰিক নহয় তেওঁলোকে আমাৰ নুন খাই পেলাই তেওঁলোকে পৰৰ গুণ গাই আছে গতিকে এওঁলোকক চিধা ৰাস্তা দেখুৱাই দিব লাগে যে এওঁলোকক পাকিস্তান নতুবা চিধা বাংলাদেশত নি পেলাই থৈ আহিব লাগে সঁচা কৈছোঁ এওঁলোকক পাকিস্তান নতুবা বাংলাদেশত নি পেলাই থৈ আহিব লাগে তেনেকুৱাভাৱে গম পাব যে সন্ত্ৰাসবাদ কি হয় সন্ত্ৰাসবাদে এখন দেশত কিমান বাধাৰ সৃষ্টি কৰে আজি পাকিস্তানৰ কিয় এনেকুৱা এটা অৱস্থা হৈ আছে সন্ত্ৰাসবাদে জড়িত হৈ থকাৰ বাবে আজি এনেকুৱা এটা অৱস্থা আছে আৰু আমাৰ ভাৰতবৰ্ষখনকো কি কৰে তেওঁলোকে সন্ত্ৰাসবাদীৰে অশান্ত কৰি ৰাখে গতিকে কেনেকুৱাকৈ আমাৰ দেশখন উন্নয়ন হ'ব কেনেকুৱাকৈ আমাৰ দেশৰ জনসাধাৰণ স্বাৱলম্বী হ'ব কেনেকুৱাকৈ আমাৰ দেশৰ জনসাধাৰণ সুন্দৰভাৱে নিৰাপত্তাৰ মাজত জীয়াই থাকিব পাৰিব এইবিলাক কথা চিন্তা কৰিবৰ কাৰণে এই উচ্চ শিক্ষিতা মহিলাগৰাকীৰ অকণো তাৰমানে চিন্তা কৰা বস্তুটো নাই মানে তেখেতে সন্ত্ৰাসবাদক অৰিহণা যোগাইছে কিন্তু সন্ত্ৰাসবাদে যে এখন দেশত কিমান ধৰণৰ বিভীষিকাৰ সৃষ্টি কৰে উন্নয়নৰ বাধাৰ পৰা সাধাৰণ জনতাৰ নিৰাপত্তা লক্ষ্যে গতিকে বন্ধুসকল অনুৰোধ কৰিছোঁ এনেকুৱা নকৰ কোনোৱে আমি সকলোৱে একেমুখে মাৰ বান্ধি সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় হ'ব লাগে সন্ত্ৰাসবাদক আমি নিৰ্মূল কৰিব লাগে বিশ্বৰ যেনেকুৱাকৈ উন্নয়নশীল দেশসমূহে আজি সন্ত্ৰাসবাদ নিৰ্মূল কৰিব লাগে বুলি ভাৰতক অৰিহণা যোগাই আছে সেয়া আমেৰিকাই হওক ৰাছিয়াই হওক জাপানেই হওক জাৰ্মানীয়ে হওক অষ্ট্ৰেলিয়াই হওক ঠিক তেনেকুৱাকৈ আমিও আমাৰ দেশৰ জনসাধাৰণে আমাৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সন্ত্ৰাসবাদ নিৰ্মূল কৰিব লাগে বুলি আমি দেশক অৰিহণা যোগাব লাগে আৰু আমি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগে আৰু আমি সন্ত্ৰাসবাদ নিৰ্মূল কৰিব লাগে অদূৰ ভৱিষ্যতে যাতে আমাৰ মাজত যাতে কোনো ধৰণৰ সন্ত্ৰাসবাদীয়ে আহি যাতে সন্ত্ৰাস আৰু বিভীষিকাৰ সৃষ্টি কৰিব নোৱাৰে সাধাৰণ জনতাৰ যাতে নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি দেশৰ সকলো জনসাধাৰণ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ ব্যক্তি আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওঁ আহক আৰু এইখিনিকে কৈ মই
আজি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ সকলোৰে সুস্বাস্থ্য কামনা কৰি